ধৰ্ষণ চাৰিওদিশে মাথো ধৰ্ষণ আচলতে ভুল কৈ নাৰী হৈ জন্ম লোৱাটো নেকি নাই হ'বই নোৱাৰে নাৰী অবিহনে যেন অস্তিত্ব আছে পুৰুষৰ যিখন দেশত নাৰীক পূজা কৰা হয় সেইখন দেশতে এচামে নাৰীৰ কেঁচা মঙহ পৰীক্ষণ কৰে পুতুৰ জন্মে সেইসকল মাতৃলৈ যাৰ গৰ্ভত জন্ম লয় দানৱ ৰূপী মানৱ যিয়ে নিজ মাতৃকো কৰে অপমান চকুৰ চাৱনিৰেই হওক বা অশ্লীল ভংগীমাৰেই হওক প্ৰতিদিনেই ধৰ্ষিতা হয় বহু নাৰী অসহায় হৈ পৰে সেই ক্ষণটো বহু ধৰ্ষিতা নিশ্চুপ হৈ ৰয় সমাজ নামটোৰ ভয়ত সমাজে দোষ দিব কাক হয়তো চুটি কাপোৰযোৰক যদি কাপোৰযোৰেই জগৰীয়া তেন্তে ৩-৪ বছৰীয়া শিশুটিও কিয় বলি হয় ধৰ্ষণৰ নামত যিদিনাই কাপোৰযোৰক এৰি পাশবিক মানসিকতাক ধিক্কাৰ দিব সেইদিনাই বহু ধৰ্ষিতাই মুক্তি পাব